Hello guys, আজি আমাৰ পাঠ আছে এটা চাওক ভকত আহি গ'ল এটা চাওক ভকত বহি আছে আপোনালোকৰ ভিডিওটো চাই থাকক Hello guys, পাঠ বুলি আমি কীৰ্তন ঘোষণ আনি ললো এতিয়া ঘৰলৈ গৈ আছো কীৰ্তন ঘোষণ বেলেগৰ ঘৰত আছিল এতিয়া আমি এটা ঘৰলৈ গৈ আছো বলক Hello guys, পাঠ বুলি এতিয়া পুৰা একদম এনজয় হৈ আছে guys ইয়াত চাওক পিঠা মানে পুৰি মালপোৱা সালপোৱা বনাইছে গাইস মালপোৱা সালপোৱা এবিলাক কিবা বনাইছে এতিয়া সব ইয়াত পিঠা চেৰা বনাইছে প্লেটত এবিলাক সজাই থৈ দিছে প্লেটত এবিলাক সজাই থৈ দিছে আৰু এতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব যদি ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব এতিয়া ভিডিওটো চাই থাকক এতিয়া মই আমাৰ মানে পাঠ কেনেকৈ হয় আৰু শেষলৈকে আপোনালোকে চাই থাকক ভিডিওটো স্কিপ নকৰাকৈ Hello guys, এজে মালপোৱা বনাই আছিল আটাটো শৰ্ট পলি এটা আমি দোকানলৈ গৈ আছো Hello guys, মই দোকানৰ পৰা আহি পালোহি এতিয়া মই আমাৰ ঘৰত মানে পাঠ আৰম্ভ হৈছে আপোনালোক চাই থাকক Guys, প্ৰসাদ আহি গ'ল চাওক প্ৰসাদ ভগাই আছে চাওক প্ৰসাদ সুর ভাত কইছি না প্ৰসাদ এবলা চাওক পিছলে হাফ কল প্ৰসাদ চাওক Hello guys, ভকতে বিদায় ললে আৰু সকলো ভকত গুছি গলগৈ এতিয়া আমাৰো মানে শুব সময় হৈছে এতিয়া আমি ভাত পানী খাই শুই থাকিম গাইস এতিয়া ভকত গুছি গল যদি ভিডিওটো ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিওটো বাই বাই